हेलो फ्रेंड्स मैं स्मिताय आपनालोকক मोर यूट्यूब चैनल स्मिता चुटिया रेडी भिडिओ आपनालोকক स्वागतम जनाइছো मैं আজি बनाबले लैसु बेसनर लाडू बेसनर लाडूटुनो मैं केनेকৈ बनाम ताके आपनालोকক देखाऊ বুলি ভাবিলো बेसनर लाडूटु बनाबले खूब सहज আৰু খাবলৈ खूब स्वादयुक्त হয় বলকচোন তেন্তে ভিডিওটো আৰম্ভ কৰো মইনো কেনেকৈ बेसनर लाडू बनाও ताके দেখাও आपनालोকক बेसनर लाडू बनाबले आमाक লাগিব प्रथमते बेसन मैं ये चाह खुआ कापटोरे 2 काप লৈ লৈছো আৰু লাগিব 1 কাপ চেনি একেটা কাপেৰে মই চেনি 1 কাপ লৈ লৈছো কিন্তু মই চেনিখিনি গ্ৰাইন্ডাৰত গ্ৰাইন্ড কৰি লৈছো একদম মিহি কৰি লৈছো আৰু লৈছো কেইটুকুৰামান আলমন্ড আৰু কেইটুকুৰামান কাজু আৰু কেইটুকুৰামান ডাব লৈছো ডাব কেইটুকুৰা মই সৰু সৰুকে কাটি লৈছো আৰু আমাক লাগিব ঘিউ দিলে খাবলৈ বেছি সোৱাদ হয় সেই কাৰণে মই ঘিউ দিও যদি আপোনালোকৰ ঘিউ নাথাকে তেন্তে আপোনালোকে ডালডা দিও বনাব পাৰে প্ৰথমতে আমি আলমন্ড কাজু আৰু ডাব কেইটুকুৰা অলপ ভাজি ল'ব লাগিব মই গেছত কেৰাহীটো উঠাই দিলো আৰু এতিয়া মই ডাব আৰু আলমন্ড কাজু অলপ ভাজি লম এয়া মই এতিয়া এখিনি অলপ ভাজি ল'ব লাগিব অকনমান ৰঙচুৱা হোৱা লাগে অকনমান ভাজি লম আৰু এইখিনি মোৰ ভাজি লোৱা হৈ গৈছে মই এটা প্লেট এখনত উলিয়াই লম এইখিনি এতিয়া একেটা কেৰাহীতে মই বেসনখিনি এটা দি দিম মই বেসনখিনি দি দিলো আৰু আপোনালোকে বেসনখিনি দিওতে গেছটো হাই ফ্লেমত ৰাখি নলবা মিডিয়াম ফ্লেমত ৰাখি লব নহলে বেসনখিনি দিয়া লগে লগে ৰঙচুৱা হৈ যাব আৰু মিডিয়াম ফ্লেমতে আপোনালোকে মানে বেসনখিনি ভাজি থাকিব লাগিব লাহে লাহে এনেকৈ হাতখন এৰি নিদিব অনবৰত এনেকৈ লৰাই ভাজিয়ে থাকিব লাগিব নহলে মানে অকমান কমকে লৰোৱাৰ লগে লগে আৰু আপোনালোকৰ জ্বলি যাব বেসনখিনি সেই কাৰণে এনেকৈ খুব অগনে এনেকৈ লৰাই থাকিব খুব বেছি আপোনাৰ 15 মিনিট 20 মিনিট ভজাৰ লগে লগে বেসনৰ যোনটো কেঁচা গুণটো হেতু যাব লাগিব 15-20 মিনিট মান ভাজিলে খাবলৈ অকমান বেছি ভাল হয় সেই কাৰণে ইমানখিনি মান ভাজি আৰু আপোনালোকে লাহে লাহে এনেকৈ ভাজি থাকিব লাগিব মই এখিনি তেন্তে ভাজি লম আৰু এনেকৈ সাইডত লাগি যাব নিদিব আপোনালোকে এনেকৈ ৰুৱাই থাকিব আৰু এনেকৈ গুটি হৈ যোৱাবিলাক আপোনালোকে মানে ভাঙি দিব হেতা কাৰণে তেতিয়া ভালদৰে গুটিবিলাক একেলগতে মিক্স হৈ মানে ধুনীয়াকৈ সিজিব এইখিনি এতিয়া প্ৰায় মোৰ ভজা হৈ গৈছে এতিয়া ইয়াতে মই ভাজি থোৱা ডাব আৰু আলমন্ড কাজু এইকেইটুকুৰা দি দিম দি পিনি অকণমান লৰাই লম ধুনীয়াকৈ মই প্ৰায় 10 মিনিট মান ভজাৰ পিছতে এইখিনি হৈ গ'ল আৰু এতিয়া দিম চেনিখিনি দি দিওঁ চেনিখিনি ভালদৰে এনেকৈ মিহলাই ল'ব এইখিনি অকণমান এনেকৈ মিলাই লৈছোঁ গোটেইবিলাক ভালদৰে এতিয়া মই দিম ঘিউখিনি দি দিম ঘিউখিনি দি ভালকৈ এনেকৈ মিলাই ল'ব লাগিব
এইখিনি প্ৰায় মোৰ এনেকৈ হৈ গ'ল আৰু ঘিউখিনি ভালদৰে মিহলাই ল'ব বহুত বেছি মানে আপোনাৰ পনীয়া নিচিনাকৈ মানে ঘিউখিনি নিদিলেও হ'ব অকণমান এনেকৈ শুকান হৈ থাকিলেও মানে বেচনৰ লাড়ুটো ধুনীয়াকৈ বনি যায় আৰু বেচনৰ লাড়ুটো এইটো কাৰণে ভাল আপোনাৰ মানে খাবলৈও ভাল হয় আৰু আপোনাৰ ঠাণ্ডা হ'লেও মানে লাড়ুটো ধুনীয়াকৈ বনে আপোনাৰ ধৰক নাৰিকলৰ লাড়ুটো যেনেকৈ গৰমে গৰমে অলপ লাডু কৰিলে ধুনীয়াকৈ লাডুটো বনে কিন্তু বেচনৰ লাড়ুটো তেনেকুৱা নহয় আপোনাৰ মানে বেচনৰ লাড়ুটো এনেকৈ ঠাণ্ডা হ'লেও ধুনীয়াকৈ পিছত লাড়ুটো ধুনীয়াকৈ বনি যায় আৰু আপোনালোকে যদি ঘিউ নিদিয়ে আপোনালোকে ডালদাও দিব পাৰে কিন্তু ঘিউ দিলে মানে খাবলৈ বেছি সোৱাদ হয় সেইকাৰণে আপোনালোকে ঘিউটো দিলে ভালেই পাব খাবলৈ আৰু এইখিনি মই এতিয়া প্লেট এখনত উলিয়াই থৈ দিম অকণমান ঠাণ্ডা হোৱাৰ পিছত মই লাড়ুটো কৰিম নহ'লে গৰমে গৰমে খুব বেছি হাতখন অলপ মানে জ্বলি যায় সেইকাৰণে অকণমান লাহে লাহে আৰু ঠাণ্ডা হোৱাৰ পিছত অকণমান বহুত বেছি ঠাণ্ডা হ'ব নিদিব অকণমান আৰু হাতে চুব পৰাকৈ হ'লে হৈ গ'ল ইমানখিনি হোৱাৰ পিছতে আপোনালোকে ধুনীয়াকৈ লাড়ুকেইটা বনাব পাৰিব এতিয়া মই লাডুকেইটা বনাই লওঁ অলপ অলপ ঠাণ্ডা হ'লগৈ আৰু এয়া দেখিছেনে এটা লাড়ু বনালোৱে মই বাকীখিনি লাড়ু বনাই লওঁ আপোনালোকে কোনে কোনে এনেকৈ বেচনৰ লাড়ু বনাই পাইছে মোক কমেণ্ট কৰিবচোন অন্য আপোনালোকে বেলেগ ধৰণেও বনায় নেকি মইতো এনেকৈ বনাব পাৰোঁ যদি খাই ভাল পালে আপোনালোকে যদি কোনোবাই যদি এনেকৈ বনাই খাই পোৱা নাই আপোনালোকে বনাই খাই চাবচোন কেনেকুৱা লাগে মোক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব খাইছোৱা আমাৰ ছোৱালী আহিলেই লাড়ু বনাইছিলোঁ হে খাবলৈ মানে আহিলেই তুমি ছোৱালী নহয় নি কেনেকুৱা লাগিছে ভাল লাগিছে তুমি যে কোৱা ইয়ামি নে টেষ্টি কোৱা আকৌ কেনেকুৱা লাগিছে টেষ্টি অ'কে অ' ইয়ামি আৰু এইয়া মোৰ বনি গ'ল লাড়ু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব আৰু কোনে কোনেনো এনেকৈ বনাই খাই পাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তেন্তে আজিলৈ বাই বাই